এইখন ইয়াত দি তাৰপিছত ক্লোজ কৰি দিব লাগে। এয়া সোফা হৈ গ'ল। হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আৰু এতিয়া 9:30 বাজিছে। আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। वेलकम टू आवर चैनल प्रियामिक्षा उच्चिल। आप सभी को हमारे चैनल में स्वागत है। एफाले ए चाय से एलेक्सा और एजन महापुरुषे बही बही खाई आछे। इ बाहिৰৰ পৰা আহিলেগে होस प्रसाव কৰি এতিয়া ভাগৰ লাগিছে, বহি বহি খাই আছে। এইখিনি হ'ল উৰহি গুটি। এইখিনি উৰহি গুটি প্ৰায় 2 কেজি মান হ'ব। কালি মানুহজনে আনিছে। আৰু এইটো হ'ল ৰবাব টেঙা। ঘৰৰ পৰা ঘৰলৈ মনত পৰি থাকে এনেকুৱা লোভনীয় বস্তুবোৰ দেখিলে মানে, কিন্তু মানুহজনে ক'ৰবাৰ পৰা কিবা এটা মিলাই হ'লেও আনি দিয়ে। এইটো কালি তেওঁ আনিছে ডাঙৰ। আজি অকণমান ৰ'দত থৈ দিছোঁ, দুপৰীয়া সময়ত খাব লাগিব। তেওঁ যদিও ইমান ভাল নাপায়, মোৰ কাৰণে বুলি আনিছে। আৰু দেখুৱালোঁ আপোনালোকক, লগতে পিছত বখলিয়াই পেলাই দেখুৱাই আছোঁ ৰঙা নে বগা হ'ব, চাম বাৰু। এইফালে বিচনা জপাই নাই, কিন্তু উৰহি গুটিখিনি গুচাই লওঁ, কাৰণ তলত ডাষ্টবিনত পেলাবগৈ লাগিব বাকলিবোৰ। লগতে পেলাম, কালিৰ পৰা আছে ডাষ্টবিনটো ফুল হৈ পেলাই। সেইকাৰণে প্ৰথম উৰহি গুটিখিনি গুচাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তেন্তে আহক আজি ব্লগটোলৈ আগবাঢ়োঁ। क्या हुआ? वाह राम राम, पूरा बाल लग गया। ये तुम क्या कर रही थी उसको? ऐसे प्यार कर रही थी। हाँ, लग गया। ऐसे प्यार कर रही थी। बोलो बिंगो, अभी मेरा निकाल दो बाल। बिंगो, मेरा बाल निकाल दो अभी। क्यों लगाया? क्यों लगाया? मैं बिंगो, मुझे मैं आज से नहीं आऊंगी। तुम हाँ, आज से डोर ओपन मत करो, ओके? मैं बोलूंगी ना तब थप्पा मारूंगी। क्यों बाल लगाई थी? मैं प्यार करती थी। क्यों बाल लगाई थी? बिंगो इडी सिट, बिंगो शिट शिट बिंगो, इडी शिट इडी बिंगो सिट 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 शिट 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 शिट। এইখিনি বাকলি আৰু এইখিনি গুটি। আমনি লাগি গ'লগৈ গুচাই গুচাই। আৰু আঙুলিকেইটা চাওক, কোলা কোলা হৈ গৈছেগৈ, অকণমান বিষো হৈছে এনেকৈ মানে এৰুৱাই এৰুৱাই গুচোৱা। আৰু এইখিনি আজি নবনাওঁ, ইয়াৰ আকৌ বাকলি গুচাব লাগিব। 12 ঘণ্টা বা 20 ঘণ্টামান তিয়াই থোৱাৰ পিছত অকণমান কোমল হয়, তেতিয়া এনেকৈ কৰিলে মানে বাকলিটো এৰা খাই আহে। এতিয়া অলপ টান হৈ আছে আৰু প্ৰায় 2-3 দিনৰ পিছতহে বনাম। এতিয়া এইখিনি তিয়াই থওঁ এবাৰ ধুই পেলাই। এইখিনি এবাৰ ধুই তিয়ালোঁ। এইবোৰ কোলা কোলা অকণমান লাগি আছে, পিছত বাকলি গুচোৱাৰ সময়ত চফা হৈ যাব। আৰু এতিয়া এইখিনি 12 ঘণ্টাৰ পৰা 20 ঘণ্টা লাগে। কিছুমান সোনকালে কোমল হয়, কিছুমান দেৰিকৈ কোমল হয়। তাৰপিছত সেইকাৰণে 12 ঘণ্টা যদি বাহিৰত থওঁ অকণমান হেৰি আহে যে বুৰবুৰণিৰ নিচিনা, অকণ বেয়াও হৈ যাব পাৰে। সেইকাৰণে ফ্ৰিজত মই এতিয়া থৈ দিম, কাইলৈ ৰাতিপুৱা উলিয়াম। এফালে মাছ বাচিলোঁ, এই 2টা পিচ কিচা ভাগৰ। আৰু এয়া এওঁ মূৰটো নাখায়, সেইকাৰণে ময়ো কাটিয়ে পেলাওঁ মাছৰ মাথাটো। আৰু এইফালে জলকীয়া, হালধি, তেতেলী পানী, নিমখ আৰু জিঞ্জাৰ গাৰ্লিক পেষ্টেৰে মছলা সানি থৈছোঁ। এতিয়া এইখিনি ইয়াত মিলাম। এতিয়া মছলা সানিম। ভালদৰে কাটি ল'লোঁ, চফা কৰি ল'লোঁ। এতিয়া মছলা সানিম। ডাঙৰটোকে সানিছোঁ। মই আগতো শ্বেয়াৰ কৰিছোঁ কেইবাবাৰো। এইবোৰ খাপবোৰত সোমাই গ'লে ভাল হয়। 1 ঘণ্টামান ৰাখিলে মানে বেছি ভাল হয়, কিন্তু এতিয়া 2 বাজি গ'ল। সেইকাৰণে মই এতিয়া অলপ সোনকালে ফ্ৰাই কৰিম।
এইটো কয় ভাংৰা বুলি ভাংৰা আইলা নহ'লে ভাংৰা তেনেকৈ কয় সেয়া হৈ গ'ল এতিয়া ওপৰৰ ফালে তলৰ ফালে এতিয়া ই মাজত অলপ ভৰাই দিম তেতিয়া ভিতৰলৈ ধুনীয়াকৈ সোমাই যাব এনেকৈ গোটেইকেইটা লগাই লওঁ এইকেইটাও মছলা লগাই হৈ গ'ল এতিয়া 10 মিনিটৰ পিছতে ফ্ৰাই কৰিম মই পিঠাগুড়ি আৰু চুজি মিলাই এতিয়া ইয়াত পিঠাগুড়ি আৰু চুজি ইয়াত সানি লওঁ এইদৰে এবাৰ টেপি দিলে মানে বাহিৰলৈ ইমান ওলাই নাহে নহ'লে তেলবোৰ লেতেৰা হৈ যায় যে এফালে ছাইড কৰি ছাইডকেইটা সিজাই লৈছোঁ আৰু এই ভাগৰ অকণমানি পিচটো হ'লে হৈ গ'ল মাছ ফ্ৰাই এইটো ঘৰ কিচাক হাজবেণ্ডৰ মামাকে দিছিলে বাৰ্থডেত মামাকৰ ঘৰৰ ফালৰ পৰা আৰু বহুতে পচন্দ কৰিছে ঘৰটো তেওঁলোকে গিফ্ট দিছে মই অনুমান কৰি পেলাই এমেজনত চাৰ্চ কৰিলোঁ কিন্তু একেই ঘৰ এমেজনতো আছে সম্ভৱ তেওঁলোকেও এমেজনৰ পৰা লৈছিলে চাগেহে কিন্তু মই ভালদৰে ক'ব নোৱাৰিম কিন্তু এমেজনত আছে এনেকুৱা একেই ঘৰ দামটো 1650 নে তেনেকুৱা ভিতৰতে আছে আপোনালোকে ল'ব পাৰে প্ৰায় 5জন 6জন তাই বয়সীয়া তাই এতিয়া 3 বছৰ হৈছে বহিব পাৰে লওঁতে এটা ডাঙৰ বস্তু আহিলে আমি এমেজনত অৰ্ডাৰ দিছিলোঁ এইটো বিছনা লগতে সোফা এতিয়া নুখুলোঁ আজি চাগে নুখুলিমে কাৰণ কৰোনা বাঢ়িছে যে মই এতিয়া সানিটাইজাৰ লগাই পেলাই থৈছোঁ পিছত খুলিম 2জন মানুহে বহিব পৰা 3জন মানুহে বহিব পৰা সোফা লগতে 2জন মানুহে ধুনীয়াকৈ শুব পৰা বিছনা দুইটা লগ খাই আছে এবাৰ বাবাকা চপ্পল মত পেনো এজনে লগৰ হেৰি মানুহগৰাকী লগতে কাম কৰা মানুহগৰাকী কৰোনা হৈছে কাৰণে ৰুমৰ ভিতৰত সোমাই আছে এই গৈ আকৌ তেওঁ স্পঞ্জি পিন্ধিলে এই ভাবিছে তাৰ কথা কৈছোঁ বুলি মত দেখাওঁ বুলি কৈছে বা ফ্ৰেণ্ডছ কোক মই ভাবিছিলোঁ কি তেওঁ চাগে নুখুলিব কিন্তু তেওঁ খুলিবলৈ মনটো লিলিকা আছিলে চাগে খুলিলে আহক চাওঁ এতিয়া প্ৰথমবাৰ আমাৰ ঘৰত আনিছোঁ কেনেকুৱানো হ'ব এইবোৰ উলিয়াই আছে মানে কুশ্যনকেইটা একদম মজবুত কোমল হালকা পুলকা নহয় মজবুত হয় আৰু আপোনালোকে যদি বিচাৰে মই পিছত ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আমি এমেজনৰ পৰা লৈছোঁ বহুত গধুৰ কাঠৰ হয় যে আৰু সেইকাৰণে এইদৰে পেলাই লৈ পেলাই টানি অনা হৈছে মইতো হেঁচিবই পৰা নাই বা টানিবও পৰা নাই এওঁ অকলে কৰি আছে মই কৈছোঁ লাহে লাহে কৰিব বুলি কাৰণ কেতিয়াবা খৰধৰকৈ কৰা হয় কাষতে মানে কি কঁকালত তেনেকৈ দুখ পাই যোৱা হয় যে আৰু এইফালে এইখন উলিয়াই আনিলোঁ এতিয়া আমি কুশ্যনবোৰ লগাম টেপবোৰ এৰুৱাই আছোঁ কুশ্যন লগোৱাৰ পিছত এনেকুৱা এটা লুক হ'ব এতিয়া চাওক এইফালে বিচনা কৰিব লাগিব এনেকৈ অকণমান টানি আনিলে মানে ওলাই আহে এতিয়া এইটো কিন্তু এওঁ এতিয়া ভুল হৈছে যিটো শকত সেইটো মাজভাগত দিব লাগিব কুশ্যনটো মুঠতে 3টা কুশ্যন আহিছে আৰু এই দুটা ডাঙৰ ডাঙৰ ড্ৰয়াৰ বহুত মানে অকণমানি বেডশ্বীট 4খনমান ধৰিব কম্বল কিন্তু ডাঙৰ কম্বল নধৰে আৰু মাজত দিব লাগিব এই শকত কুশ্যনটো ছাইডত সৰু এটা কুশ্যন যিটো মানে আমি বহিলে মানে পিঠিটো থাকে সেইটো কুশ্যন ইয়াত আৰু এটা সৰু কুশ্যন আহিছে সৰু এতিয়া কি বুলি ক'ম এতিয়া তুলি বুলি ক'ব লাগিব তুলি ষ্টাইলত সৰু এটা তুলি আহিছে 3টা খাপ হৈ আহিছে মুঠতে কিন্তু বহি থাকিলে মানে 2টাহে আছে যেন লাগে আৰু সেইটো সেইফালে দিব লাগিব 3টা মানুহ মানে যদি সন্তানটো সৰু হয় তেতিয়া 3টা মানুহ ধুনীয়াকৈ শুব পাৰি এতিয়া মুঠতে দুয়োফালে কামটো হোৱাকৈ সোফাও হৈছে বিছনাও হৈছে সেইকাৰণে এইখন ল'লোঁ পিছত যেতিয়া নিজৰ ঘৰ হ'বগৈ তেতিয়া সোফা বেলেগ বিছনা বেলেগ তেতিয়া পিছত ভাবিম আৰু এতিয়া মুঠতে এয়া হ'ব বুলি ভাবিছোঁ কিন্তু মানুহজন ইমান সন্তুষ্ট নহয় তেওঁক লাগিছিলে সোফা মইহে বোলো এখন ল'লে দুইফালে হ'ব
এতিয়া এইদৰে সোফা কৰিলোঁ একেবাৰে তলত বহাই দিলোঁ কুশন পাতল কুশনটো আৰু বহিবলৈ বিৰাটেই আৰাম মইনো মিছাকৈ কি কৰে কৈ পেলাই কি হ'ব কিন্তু সঁচাকৈ আৰাম আৰু শুবলৈও ভৰি হাত ধুনীয়াকৈ মেলি ল'ব পাৰি একেবাৰে ওখ মানুহজনো মেলি ল'ব পাৰিব আৰু পছন্দ হ'ল বহুত বেছি মানে এমেজনৰ বস্তুটো সিলেক্ট কৰোঁতে যিসকল মানুহে লৈছে তেওঁলোকৰ কমেণ্টবোৰ চাই পেলাই লৈছিলোঁ সঁচাকৈ ভাল এতিয়া শেষত মানে 5 বছৰ 10 বছৰ পিছত গম পাম যে কাঠৰ কোৱালিটি কিমান দিনলৈকে আছে এতিয়াতো দেখিবলৈ খুবেই ভাল লাগিছে ৰিয়েল লাগিছে আৰু এইফালে কাষত কিতাপো থ'ব পাৰি এতিয়া সোফা হৈছে পিছত মই কভাৰ সেইবোৰ লগাই থ'ব লাগিব কাৰণ সৰু ল'ৰা ছোৱালী আছে এতিয়া এইজনে যে সানিটাইজাৰ লগাই পেলাই বটল এটা শেষেই কৰি পেলালে কাৰণ কৰোনাৰ ভয়তে এতিয়া ভাত খাই লওঁ বহুত ভোক লাগিছে এইফালে আলু পিটিকা মাটিমাহৰ দাইল মাছ ফ্ৰেণ্ডছ আজি দিনটো বহুত ভাগৰতে গ'লগে আৰু ৰাতি মানে মই নোহোৱালৈকে নুশুৱে তাই মই এতিয়া হোৱাৰ পিছতো তাই চাওকচোন কি কৰি আছে এতিয়া 11 মান বাজিব হ'ল মই সব কাম বন কৰি আজি বস্তু আহিলে লগতে মোৰ উৰহি গুটি গুছাই মানুহজনে বেলেগ শাক পাচলি নাখায় সেইটো খাই ভাল পায় বেলেগ পাচলি ইমান খোৱা বিধৰ মানুহ নহয় সেইকাৰণে কষ্ট কৰি হ'লেও গুছাই পেলাই বনাই দিবলৈ চেষ্টা কৰোঁ আৰু এইগৰাকী এনেকৈ শুবগে চাগে আৰু ফ্ৰেণ্ডছ আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে আপোনালোকৰ প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ এটা ভ্লগত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং